Hello friends, my YouTube channel Dhamal Blog Boy. Hello friends, আজি আমি চাব যাম এখন ব্ৰিজ মানে অভাৰব্ৰিজ যিয়ে ৰাস্তাৰ কাষত থাকে ওপৰৰ পৰা ৰেল যায় আৰু তলৰ পৰা গাড়ী যায় ইনে নাযাওঁ চাবলৈ তাত আমাৰ বক্সাৰ লাভলীনাবাই ফটো অংকন কৰা আছে এই যেনেদৰে জুবিনদাৰ ফটো অংকন কৰিছিলে যেনেদৰে জুবিনদাৰ ফটো বাইপাছৰ অভাৰব্ৰিজৰ তলত অংকন কৰিছিলে হেনেদৰে লাভলীনাবাই ফটো হাইৱে ৰোডৰ অভাৰব্ৰিজৰ তলত অংকন কৰিছে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু লাইক সাবস্ক্ৰাইব কৰিব নাপাহৰিব হেল্ল' ফ্ৰেণ্ডছ আজি ভিডিঅ' ধামাকাদাৰ হ'ব গৈছে ওলাই মেলি ঘৰৰ পৰা অহা হৈ গ'ল যিহে চেনেলৰ নাম হেনেকুৱা ধামাকাদাৰ ভিডিঅ' হ'ব আৰু শেষলৈকে চাব স্কিপ নকৰাকৈ ভাল লাগিলে লাইক সাবস্ক্ৰাইব কৰিব নাপাহৰিব 5 কিলোমিটাৰ প্ৰায় 5 কিলোমিটাৰ হৈ গ'ল ঘৰৰ পৰা আহি 5 কিলোমিটাৰ ৰাস্তাত আহি পাই গ'লো ঘৰৰ পৰা ইয়ালৈকে 5 কিলোমিটাৰ তাৰ পৰা আগত আৰু 15 কিলোমিটাৰ মান যাব লাগিব কালত মোৰ বেক সাইডে ট্ৰেন দলং আছে এইটো কাকৈ নদী বুলি কয় প্ৰায় 8 কিলোমিটাৰ মান অহা হৈ গ'ল ইয়াত এটা শ্বট লৈছোঁ মানে লিখি এইটো আমাৰ লীলাবাৰী এয়াৰপোৰ্ট বেক কেমেৰা চাওক অকণমান এখন আমাৰ লীলাবাৰী এয়াৰপোৰ্টটো প্লেন নাই বাৰু এতিয়া 8টা বজাত ৰাতিপুৱা মৰ্ণিং 8টা বজাত আৰু গধূলি 3টা-4টা বজাতহে উৰে পিছপিনে ৰাস্তা দেখিছে সেইটোত গ'লে লাভলীনাবাই ফটো য'ত আঁকি থৈছে অভাৰব্ৰিজটোৰ তলত তাত পাম আৰু যিহেতু এইপিনে চিধা গ'লে মোৰ বেক চাইডত দেখিছে চিধা গ'লে এইপিনে জুবিনদাৰ য'ত ফটো আঁকি থৈছে তাত পাম আগত আমি এই চাইডে গ'লোঁ যিহেতু লাভলীনাবাই ফটো আগত দেখুৱাই ল'ম তাৰপিছত জুবিনদাৰ ওচৰত যিহেতু আহি পাই গ'লোঁ য'ত আহিম বুলি কৈছিলোঁ আৰু মোৰ বেক চাইডে দেখিছে লাভলীনাবাই আৰু এইটো লিখা আছে অসমৰ জীয়ৰী বুলি লিখা আছে তাৰপিছত এইপিনে আৰু অংকন কৰি আছে জুবিনদাৰ আৰু দীপশিখাই অংকন কৰি আছে আৰু এটা যিটো বাইপাছত আছে সেইটো আমি গৈ দেখুৱাম আৰু লাভলীনাবাই দেখুৱাই লৈছোঁ মোৰ বেক কেমেৰা চাওক ভাল লাগিব জীয়ৰী বুলিহে লিখি থৈছে অসমৰ জীয়ৰী লিখা নাই এতিয়া গৈ আছোঁ য'ত জুবিনদাৰ ফটো অংকন কৰিছে এই অভাৰব্ৰিজৰ তলত মেইন লোকেশ্যনত আহি পাই গ'লোঁ চাইছে বেক চাইডে জুবিনদাৰ ফটো মানুহ বহুত আছে ওচৰৰ পৰা বনালে ভাল নহ'ব দূৰৰ পৰা বনাইছোঁ আৰু মানুহ চাইছে আৰু বৰষুণো আহিবই চাগে চাইছে মানুহ বহুত আছে অথনি আহিছিলে ব্লগিং কৰিবলৈ আহিছিলে বাৰু গুচি গ'ল আৰু চেলফি মাৰিব আৰু মানুহ প্ৰায় এটামান বাজিছে প্ৰায় 3-3:30 মান বাজিছে মানুহ এনেই কিমান ধুনীয়া লাগিছে আৰু মানুহ ইয়াত বহুত আছে পাহৰিয়ে গৈছিলোঁ আৰু একো ফটো অখিলোকৰ ফটো আছে ইয়াতে পাহৰি গৈছিলোঁ দেখুৱাই দিছোঁ আৰু মেইন লোকেশ্যনত আহি পাই গ'লোঁ চাইছে মানুহ বহুত আছে আৰু
জুবিনদাৰ ফটো বেক চাইডে জুবিনদাৰ ফটো আছে। তো গাড়ী ঘোঁৰা বহুত আহিছে, এতিয়া মাতটো ইমান ভালকৈ ক্লিয়াৰ হ'ব বুলি ভবা নাই বাৰু। মানুহ বহুত আছে আৰু বৰষুণো আহিব, নিলে হ'ব। চাইছে বেক চাইডে আৰু মানুহ বহুত হয় ইয়াত, আজি ইমান নাই অহা আৰু। এই 5-6মান হৈ গ'ল অকা, আজি সময় পাইছোঁ সেইকাৰণে আজি বনাব পাৰিছোঁ। মানুহ এনেই ভৰ্তি হৈ থাকে বাৰু ইয়াত।